নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধামাকা বনাবলৈ। মই প্ৰণৱে। গতিকে বৰ্তমান আজিৰ ভিডিঅ'টো কিছু অকণমান বেলেগেই হ'বলৈ গৈ আছে, কাৰণ এয়া বৰ্তমান মই আছোঁ সৰিয়হ খেতিৰ ডৰাৰ ওচৰত। এইটো আমাৰ নহয়, বেলেগৰ, কিন্তু হ'লেও খুব ধুনীয়া পৰিৱেশ। মানুহবিলাকে বহুত মানুহ আহিছে, চেলফি উঠিছে, ৰিল লৈছে। ভাবিলোঁ ময়ো এপাক গৈ আহোঁ নে কি কয়। আৰু এই ইয়াৰ পৰা আমি এইটো আপোনাৰ সৰিয়হ খেতিৰ ডৰা পিছত দেখুৱাম। এতিয়া মই পোনে যাম। এতিয়া আমি বগৰী খাবলৈ, বগৰী খোৱাৰ দৃশ্য দেখুৱাম আপোনালোকক, ক'ত কেনেদৰে কি কৰিলোঁ। আৰু মোৰ লগত যাব দাদা আৰু এজন ভাইটি। গতিকে চাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু সেইফালে চাওক, ৰিল বনাই আছে গাইছ, ৰিল মানে আমাৰ ভতিজাটো আছে, এইফালে ৰিল বনাই আছে। গতিকে তেখেতকো আমি সুধিবলৈ চেষ্টা কৰিম কি ৰিল ক'ত কি বনাইছে। চ' আৰু এইফালে আছে, তেওঁলোকে লাজ কৰিছে নে কিবা কৰিছে, এয়া পলাইছে তেওঁলোকে পিছফালে। চ' এনেদৰে খুব সুন্দৰ। ইফালে কেৱল হালধীয়া এইফালে ৰিল বনাই আছে ৰশ্মি, আৰু ইয়াক খুব ধুনীয়া নাচি দিছে। আৰু সেইফালে ৰিল কি নামত আছে, মঞ্জু বৰ্মন আছে। আপোনালোকে ৰিলবোৰ চাই থাকিব, খুব ধুনীয়া। তেখেতৰ মাকৰতে আৰু মাৰ নামত আছে চাগে। খুব ধুনীয়া, আপোনালোকে ৰিলবোৰ চাই থাকিব, খুব ধুনীয়া। আৰু মই গাইছ ৰিল বনাম বুলি ভাবোঁ, কিন্তু বাদি নাখায়গৈ দেখোন, কেনেকৈ বা নাচে। গতিকে চাই থাকক ভিডিঅ'টো, আশা কৰোঁ ভাল পাব। এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ, বলক হেৰিলৈ, বগৰী খাবলৈ। গতিকে ক'ত আছোঁ, কেনেকৈ আছোঁ, সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আৰু পাছৰ বেকগ্ৰাউণ্ডটো এনেকুৱা ধৰণৰ অলপ চাওক। বেকগ্ৰাউণ্ডটো ভাল পাব, নেচাৰেল কি ঐ কোনোবাই হাগি দিছে এইফালে, যে জংঘলৰ অৱস্থা হাগা। আৰু কিয় আহিলোঁ ইয়াতে, মেইন কাৰণটো হ'ল বগৰী খাবলৈ আহিছোঁ গাইছ। এই চাওক পাছফালৰ দৃশ্য এনেকুৱা খুব ধুনীয়া পৰিৱেশৰ মাজত আহিছোঁ, খুব নেচাৰেল পৰিৱেশ। আৰু মোৰ চাওক পাছফালে এইবোৰ আছে, ভাইটি এজন আছে, দাদা আছে। কি লৈ আনিছে ইয়াতে? আৰু বঢ়িয়া চালা নিমখ লৈ আহিছে, আৰু খাব লাগে। আৰু ইফালে বগৰী গছ আছে চাওক, এই বগৰী গছেই মেইন। আৰু বগৰী নাই, এই আছে পকা। চ' লৈ আনিছোঁ। এইফালে আদি চালা নিমখটো অকণমান দেখাই দি। খুব ধুনীয়া পৰিৱেশ। আৰু এয়া ভাইটিজনে কি লৈ আনিছিল দেখাই দিয়া। আপোনালোকে দেখা পাইছে নে নাই নাজানো, কিন্তু খোৱাৰ সময়ত দেখুৱাই আছো। আৰু ভাইটিজনে বঢ়িয়া এটা গান জানে। কি গান? বাহুবলী, আৰু যে মালপিয়েংগে জানে। আৰু হেৰি জানে, কি কয়, আমি গাঁৱৰ মদাহী, লোকেল মদাহী। তো জংঘলৰ মাজে গৈ আছো, বগৰী খাম বুলি আহিছো। এতিয়া বগৰী ক'ত কি আছে সম্পূৰ্ণ দেখিব চেষ্টা। এই এটা পালা গাছ, বগৰী খাবলৈ আহিছে, কিন্তু বগৰী নাই গাছত। আচৰিত ঘটনা। এইফালে এটা লাগি আছে, আৰু এইফালে লাগি আছে কেঁচা। তো আমি বগৰী খাব আহিছিলো, মাথাত মাৰি দিলে বে। তো চাই এইফালেতো বগৰী নাপালোৱে। ভাইটিৰ মুখৰ পৰা এটা গান শুনিম দে, গান এটা গাই দি। সেইটো মাৰি দি, লোকেল মদাহী। গাঁৱৰ মদাহী আমি, লোকেল মদাহী। চঙা উল্টাই খাবা খোজো, নিচা লাগিলি আমি বিয়ৰ মদাহী। বাগৰি নাচবা খোজো, বিহু আহিলি বিহু আহিলি। চাইকেল চলাই যাব নোৱাৰো, তেৰা দেখা যায়। তৰে যাব নোৱাৰো, কুকুৰ খেদি যায়। তোৰ ফাল্টু মুনি চেহেৰা দেখি মৰম লাগি যায়। মদাহী তোৰ দুখ পাবলৈ হাতী কঁফাল নাই। চে কুকুৰ চে নাহিবি দেই, ঠেং দাঙি মুতি নাযাবি মোৰ মাথাতে। কি গান দিলি, মই তোক এতিয়া বগৰী বাৰ দিম হা। তই বঢ়িয়া গান গাইছ না। আৰু এটা যি পাৰা মালপিয়েংগে তো গাই দি একবাৰ, অলপ ভিতৰে গাই দি। मालपिएंगे हम तो माल पिएंगे, मंगरी के बाटी में माल पिएंगे। जहाँ जहाँ जुआ आहा वाह। वाह की गान दिले। माल संगे चकना और बीरी पिएंगे। तो এনেদৰে বগৰী খাব আহিছিলো, বগৰীটো নাই। তো ভাইটিৰ লগত কেইটামান গান গালো, আৰু এইফালে বগৰী খাই আছে। আৰু বাহুবলী গীত জানে ভাইটিয়ে, আৰু বাহুবলীৰ গীত শুনাই আছো এইবাৰ।
বগৰী আৰু দিস ইজ দা বগৰী ভাইটি বাহুবলী গাবি একবাৰ এইফালে এইফালে আৰু বাহুবলীৰ ধুনীয়া গীত জানে ভাইটি জানে তো গাব এতিয়া ৰ क्या कभी अंबर से सूर्य बिसरता है क्या कभी बिन बाती दीपक जलता है क्या कभी अंबर से सूर्य बिसरता है क्या कभी बिन बाती दीपक जलता है कैसे है अनहोली और आँखों सोड़ गया जादू कैसे भी लेंगे हम तुई के हारा तुई की नेरा जय जयकार स्वामी देना काहू हमारा जयकार स्वामी देना काहू हमारा नमस्कार নামটো কৈ যা তোর তার পুরস্কার আইব তো এটা পুরস্কার দিব মানে হে তো মোর নাম শ্রী আদিত্য বর্মন বঢ়িয়া কোন স্কুলত পড়া কই দি প্রাথমিক বিদ্যালয় কোন প্রাথমিক বিদ্যালয় রঙাজুলি খাত প্রাথমিক বিদ্যালয় তো বঢ়িয়া তো ধুনিয়া গীত এটা গালে প্রনাউন্সিয়েশন ইগনোর কৰক বাট বাকি গানটো কি হৈছে ইগনোর কৰক কিন্তু গাইছে যে হেতু ডাঙৰ কথা হিন্দী প্রনাউন্সিয়েশন ভুল হ'ব পাৰে তাৰ কাৰণে ইগনোর কৰিব বাকিখিনি ভিডিওটো চাই থাকক কিছু ধামাকা হ'বলৈ গৈ আছে ধামাকা মানে এনেদৰেই আজিৰ দিনটো পাৰ কৰিম বুলি ভাবিছো কাৰণ আজি কামত দেখিলো কাৰণ কিমান হাজিৰা কৰিবি বেলচা মাৰিবি হাত বডি চডি শুকাই গৈছি বডি নাচাকিয়া অৱস্থাই নাই তো বেলচা মাৰি মাৰি অৱস্থা নহয় গৈছি কতিৰ ছাল চামৰা উঠি গৈছি হলো জলকীয়া আনিছে নিমখ আনিছে সানি আছো খাই আছো দেখাই আছো গতিকে ডেঞ্জাৰ বাল কাৰোৱা বিধান তো খাবলৈ বহি গলো বগৰী এইফালে আছে নিমখ জ্বলা মানে বেলেগ কলপাত লাগিছিল কলপাত নাই গতিকে পলিথিনতে এনেকৈ সানি ললো নিমখ জ্বলা আৰু এইফালে বগৰী এইফালে ইয়া বটেকা আছে তেখেতে মেইন বগৰীখাত উস্তাদ আৰু এইফালে আছে পিউৰ মদাহী ঠিক আছে না বঢ়িয়া ভাইটিজনে আৰু এটা গীত গাব এইফালে 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 আৰু কি গান জানা আর এটা ইতি গা রে রা রে 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 রা রে 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 রা রে 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 angnan khumung janmano omona manenoki angnan khumung janmano mane nói tu mak phal pao janane hal lagi se judi mone kaise judi koino koine niyakio angnong ku mujang mane এইফালে চাইছে গা কুমাৰ চাই নেকি এইফালে চাই নেকি পাহৰি গলি নেকি আৰু মনত কৰি আছে আহিব oi dilune bandiba rati কৈ দিলো নহয় তো কৈ দিলো নাবান্ধিবা নেকি মানে ne তাৰ আগত আৰু কিবা আছিল নহয় eh উদঙীয়া Ubonia koi kuba oi dilune bandiba rati tupone na he rati tupone na hile এইফালে চা uja pone এই tha উজা পলে নহয় উজা কৰে uja gore tha ki হা moroi koi he visati tatore rati moi kilo tumena নাই এনে জলকীয়া আনি বন্ধুসকল তেতিয়া বগৰী খোৱাৰ পিছত আৰু বেলেগ ভিডিঅ' কৰা নহ'ল এইফালে আছে ভতিজা মিণ্টু হাই ক হাই তো বেলেগ ভিডিঅ' কৰা নহ'ল কাৰণ ভাত পানী খাই টোপনি গ'লো আৰু টোপনি যাই চকু মুখিটাও ফিকি আছে আৰু ফাইনেলি গৰু নিব আহিলোঁ গৰু নিব আহোঁতে চাওক কি ধুনীয়া সৰিয়হ খেতি ধৰা আছে পাছফালে খুব ধুনীয়া চাৰিওফালে কেৱল হালধীয়া এইফালে আছে চাওক ৰিল মেইন এইয়া ৰিল মেইন ইফালে আছে আৰু এইফালে মিনটো আছে
এয়া হাই কচোন হাই ক হাই তো ইফালে আছে এনেকে আৰু চাওক খেতিডৰা এবাৰ মই বেক কেমেৰা কৰি দেখাই দিছোঁ কি ধুনীয়া পৰিৱেশ গতিকে গাইজ আৰু বগৰী খাই আহি যিহেতু ভিডিঅ' কৰা নহ'ল গতিকে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব কাৰণ মই তেতিয়া আহি টোপনি গ'লোঁ ভাত পানী খোৱাৰ পিছত অকণমান কিবা এটা ফিল আহি গ'ল তাৰ কাৰণে টোপনি গ'লোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ধামাকা ধাচু ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে গতিকে চাই থাকিব আহি পেলাই চাওক ৰীল বনাইছে কি কৰিম আৰু আজিৰ যুগ ৰীলৰ যুগ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আপোনালোকৰ মৰম আৰু আশীৰ্বাদত বহুখিনি ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু হৈ আছে আৰু খুবেই ভাল লাগিছে গতিকে কমেণ্ট কৰিব একদম ধাচু কমেণ্ট কৰিব গতিকে ধাচু কমেণ্ট কৰিলে আপোনালোকৰো ভাল লাগিব মোৰো ভাল লাগিব গতিকে আজিলৈ এৰিছোঁ টাটা বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত নমস্কাৰ